নমস্কাৰ, মই গোলাঘাটৰ সজাগ বৰা। সকলোৱে অতি সুন্দৰ সুন্দৰ সংলাপ আগবঢ়াইছে ভাওনা সংলাপ প্ৰতিযোগিতাত। মই অভিনয় জগতত অতিকৈ নতুন, গতিকে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰোঁ, কিন্তু মোৰ এটি প্ৰিয় চৰিত্ৰ মহাৰথী কৰ্ণৰ মাক কুন্তীৰ সৈতে বাৰ্তালাপৰ অভিনয় আপোনালোকৰ মাজত আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব। তুমি মোৰ মাতৃ, সেই কথা জগতে নাজানে আৰু নিবিচাৰো মই জনাৰ। সুত পুত্ৰ অধীৰত ৰাধাৰ নন্দন মই, আৰু সেয়াই মোৰ যোগ্য পৰিচয়। লাভ কৰি তুমি মোক কুমাৰী কালত লুকুৱাবলৈ কলংকৰ বোজা নিকৰুণ অতি নিদাৰুণ ভাৱে বিষৰ জিলা মোক নদীৰ গৰ্ভত। সেইদিনা অলপো মনত নপৰিল মাতৃ, নিজ জন্মদায়িনী মাতৃ হৈ নিজ দুহাতে ঠেলি দিলা যমৰ মুখত। কি যে শাস্তি বিহিলা এই পুত্ৰক তোমাৰ। তেতিয়া এই দুৰ্ভগীয়া কৰ্ণলৈ মনত নপৰিল মাতৃ। পাহৰা কাহিনী মই পাহৰি পেলাইছো, কিন্তু মাতৃ আজিওতো নাহিলা তুমি এই দুৰ্ভগীয়া কৰ্ণৰ হিতৰ বাবে। আহিছা মাত্ৰ সেই পাণ্ডৱৰ হিতৰ বাবে। প্ৰতিজ্ঞা কৰিছো মাতৃ, সদায় জননী হৈ থাকিবা তুমি পঞ্চ পাণ্ডৱৰ। কিন্তু মাতৃ, এই কথা সঁচা, সদায় জননী হবা তুমি পঞ্চ পাণ্ডৱৰ। থাকে যদি কৰ্ণ অৰ্জুনৰ নহব নিস্তাৰ, ৰাখিবা মনত। ধন্যবাদ। অকণমান চেষ্টা কৰিলোঁ, ভুল হ'লে শুধৰাই দিব।